গাহৰি মোৰ 9 মাহ হৈছে তো 6 মাহত ইমানমান ডাঙৰ হৈছে এইটো পোৱালিটো ইহঁতক যদি এৰি দিয়া সো মানুহৰ গুহ খাব ইহঁতে চেচ হলে এইখিনি উহাম সো এইবিলাক খাই গাহৰি আমাৰ গাইস কেছে हो सभी लोग সো আজি মই মোৰ গাহৰিকেইটা কিমান ডাঙৰ হ'ল আপোনালোকক দেখাইছো সো ভিডিওটো চাই থাকক শেষলৈকে আৰু গাহৰিয়ে কি বস্তু খায় মই সব দেখাইছো আপোনালোকক সো এইফালে দেখিবলৈ পাব এইটো আমাৰ পোৱালি গাহৰি এয়া চাওক আৰু দুটা ইফালে আছে আৰু মই ঘৰটো বনাব পৰা নাই সো পইচাৰ প্ৰব্লেম হৈছে এইটোৰ কাৰণে বনাব পৰা নাই ঘৰটো এনেকৈ বাহৰে বেৰা দি কেনে ৰাখি থৈ দিও আৰু এইকেইটা চাওক মোৰ গাহৰি দুজনী তো ডাঙৰ হৈছে বিকিব পৰা হৈছে গাহৰি কেইটা সো কই লুতুৰি পুতুৰি হৈছে সো ঘৰটো বনাব পৰা নাই পইচাৰ প্ৰব্লেম হৈছে কাৰণে আৰু এইকেইটা গাহৰি কেইটা বিক্ৰী কৰিলে বনাম আৰু তো চাওক এইকেইটা আৰু এনেকুৱা বুকাত থাকে ইহঁতে গাহৰি সো মই গাহৰি মাংস নাখাওঁ গাহৰি আৰু ব্ৰইলাৰটো সো বেমাৰৰ কাৰণে মই খোৱা বাদ দিছোঁ তো এনেকৈ গাহৰি মাংস খাব বহুতে ভাল পায় বহুত বেয়া বস্তু খায় ইহঁতে যি দিয়া তাকে খাব কিন্তু তথাপিতো কিন্তু মানুহবিলাকে গাহৰি খাব নেৰে সো সকলোৰে ফেভাৰেট সো মোৰো ফেভাৰেট হয় আৰু গাহৰিৰ প্ৰিয় খাদ্য হৈছে কচু দিলেও খায় আৰু কলগছ কাটি কেনে উহালেও খায় সো আৰু কলপাতটোও খায় এয়া গাহৰিবিলাকে তাৰপিছত এনে মাংস দিলেও খায় কেঁচা মাংস দিলেও খায় সিহঁতে সো ক'ৰবাত ব্ৰইলাৰ চইলাৰ মৰিলে ডাইৰেক্ট ইয়াতে ঘৰটোত ভৰাই দিলে একদম পুৰা গোটেই শেষ কৰি দিব সিহঁতে চাউলৰ গুড়া সো চাউলৰ যোনটো বানি অনা হয় ধানটো সো তাৰে গুড়াটো খায় ব্ৰইলাৰৰ দানা আৰু গাহৰি দানা কিনি আনি দি থাকোঁ ইহঁতক আৰু আমাৰ ৰৈ যোৱা ভাতবিলাকো দিওঁ গাহৰিক চাৰ দি থৈ দিছোঁ তো খালে ইহঁতে তো খাই কেনে এইকেইটা চাওক পাত্ৰকেইটা কেনেকৈ পেলাই থৈ দিছে ইহঁতে ইয়ে চাওক এইকেইটা আৰু গাহৰিকেইটাক আধাৰ মই 2 বাৰকৈ দিওঁ ৰাতিপুৱা এবাৰ ভাটিবেলা এবাৰকৈ দিওঁ সো ৰাতিপুৱা 10টা বজাত দিওঁ আৰু ভাটিবেলা 5টামান বজাত দিয়া হয় গাহৰিকেইটাক আধাৰ গাহৰি মোৰ 9 মাহ হৈছে পোহা সো 9 মাহত এইখিনি ডাঙৰ হৈছে তো এতিয়া ভাল দাম পালে আৰু বিক্ৰী কৰি দিম গাহৰিকেইটা এইটো গাহৰি 6 মাহমান হৈছে সো 6 মাহত ইমানমান ডাঙৰ হৈছে এইটো পোৱালিটো খান্দি কি অৱস্থা কৰিছে এইটো ইহঁতক যদি এৰি দিয়া হয় সো মানুহৰ গুহ খাব ইহঁতে আমাৰ গুৰেশ্বৰত গাহৰিৰ দামবিলাক কমি আছে সো বেমাৰ লাগিছে বহুত গাহৰিবিলাক সেইটোৰ কাৰণে দামটো কম হৈছে সো গাহৰিৰ কিলো 300 টকা হৈছে সো আপোনালোকৰ তাতে গাহৰিৰ কিলো কিমান সো কমেণ্ট কৰি জনাব ইহঁতক পাকা ঘৰ নহ'লে বহুত ডিষ্টাৰ্ব তাৰমানে এইবিলাক চাওক বেৰা চেৰা ভাঙি দিছে তাৰপিছত ডাবল বনাব লগা হৈছে সো বেৰাখন সো এইফালে ওলাই যায় এই চাওক ভাঙি কেনেকুৱা কৰি দিছে আৰু ইফালে গোটেই খুন্দিছে মাটিবিলাক এইবিলাক চাওক গোটেই খুন্দিছে মাটি আৰু এইবিলাক চাওক বেৰা চেৰা বনাব লগা হৈছে সো ইফালে ওলাই যায় ইহঁতে এয়া ভাঙিয়ে থাকে ইহঁতে বেৰাবিলাক আৰু কচু আনি থৈ দিয়া হৈছে সো এইখিনি কচু কাটি আনি থৈ দিছোঁ তাৰপিছত এইফালে উহাই থোৱা আছে কচু এইখিনি চেচ হ'লে এইখিনি উহাম সো এইবিলাক খাই গাহৰিয়ে আমাৰ